guys, welcome back to my channel. Another video. মই অলপমান বেলেগ লাগিছো কাৰণ আজি আছে আমাৰ ডান্সৰ program কাৰণ মই আপোনালোকক কালি অলৰেডি কৈ দিছিলোঁ যে আমাৰ ডান্সৰ program আছে so মই একদম পুৰা ৰেডি হৈছোঁ এয়া মই এখন এনে ওৰি লৈছোঁ ড্ৰেছ একদম মই মেকআপটো কেনেকুৱা লাগিছে এবাৰ ক'বচোন চাই লওক ৰ'ব পোহৰত দেখাওঁ ন মই নিজে কৰা মেকআপ এয়া অলপ বেয়া লাগিছে বাৰু এয়া মই ইমান ধুনীয়া হৈছে বাৰু এয়া মানে মই কম্পেক্ট পাউডাৰটো লগোৱা নহ'ল বাৰু কাৰণ মায়ে আনিব পাহৰি গৈছিলে চ' মই লিপষ্টিক আৰু লগাব লাগিব এতিয়ালৈকে মানে লগোৱা নাই আৰু চ' এতিয়া একদম পুৰা বৰষুণ দি অৱস্থা নাই মানে এবাৰ দিয়ে এবাৰ কমে এবাৰ দিয়ে এবাৰ কমে ঠাণ্ডাও হৈছে সেয়া চাৰ্চটো নীলা নীলা ডাঙৰ যে চাৰ্চটো যে এইটো এতিয়া আমি প্ৰগ্ৰামলৈকে ওলাম আৰু মাৰো প্ৰগ্ৰাম আছে মা একদম গোৱালপৰীয়া ড্ৰেছ পিন্ধি ৰেডি পাপা ঠাণ্ডা লাগিছে পাপাও ৰেডি হ'ব আৰু মানে হৈছে আৰু পিছলৈকে চাই থাকক মই ভিডিঅ' বনাব পাৰোঁ নাজানো এতিয়া আজি আৰু ঘৰলৈকে যাম আৰু এতিয়া মই গহনা চহনা একো পিন্ধা নাই তাৰপিছত তাতে যাই পিন্ধিম দূৰ থাকিব পাৰে ন সেইকাৰণে তাতে যাই কিনে প্ৰগ্ৰামৰ য'ত হ'ব তাতে যাই কিনে এনেকৈ গহনা চহনা পিন্ধি পেলাই সেই কৰি মই ভাত খাই ল'লোঁ এতিয়া ব'লক যাব লাগে হাই